অথনি ইমান ভিৰ নাছিলে এতিয়া বহুত ভিৰ হৈ গ'ল ভেটাপাৰাৰ মাছ বেছি ইয়াতকৈ সেইখন বজাৰত অকণ মাছটো কম দামটো কম কোনটো বজাৰত সি পিনৰ বজাৰটো সেইটোতো দাম বেছি থাকে নাই কম এই নাৰেংগী কলংপুৰ বজাৰত ভিৰ এতিয়া লাহে লাহে সকলো ওলাই আহিছে বজাৰ কৰিবৰ কাৰণে উৰুকা বজাৰ বিহু খুৰা কিনিলে দহটকীয়া টিকট দি নগৰ উৎসৱ ভোগালী গতিকে এই ভোগালী বিহু আপোনালোকক সকলোকে আমি স্বাগতম জনাইছোঁ আৰু এইবাৰ আমি আপোনালোকলৈ লৈ আহিছোঁ মাত্ৰ 10 টকাত 12টাকৈ বিশেষ উপহাৰ গতিকে আহক ৰাইজ পলম নকৰি আপোনালোকে এতিয়াই সংগ্ৰহ কৰক আপোনালোকৰ সেই বহুমূলীয়া 10 টকীয়া শীতল 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 দুইটা শীতল চকচোন মাছ মাংস দোকানত কিমান ভিৰ বাপৰে চবেই লগে ভাগে এসাঁজ খাব আৰু সকলো মিলি মিলি যিমানে সময় হৈছে সিমানে ভিৰ বাঢ়ি বাঢ়ি আহিছে এয়া কলংপুৱা বজাৰ आप जब मांगे gimana? Gimana Pak? Dia naik bolos suara. हाँ बनाइছা यस জবা নিচিনা টেস্টি হ'ব নে একদম তাতকে বহুত হ'ব তাতকে তোমাৰ বাপ ৰে ইমান হ'ব यस এইয়া আমাৰ লৰা হাঁহ মাংস বনাইছে আমাৰ এবাৰ দেউতাক আৰু মাকে বনোৱা নাইতো আমাৰ হাঁহ মাংস আমাৰ ডাঙৰ মইনা সৰু মইনাই বনাইছে হয়নে ডাঙৰ মইনাই বনাইছা আহা তুমি বনাই দিয়া অকণ আগতে মই লৰাই লওঁ এটা অকণ ডাঙৰ মইনা লৰাই দিয়া মনৰে আমাৰ দেউতাকে মাকে কষ্ট কৰি কেনেকুৱা হৈছে জান মজা হৈছে কেনেকুৱা হৈছে একদম মজা একদম 100% মজা হয় নেকি খাই দিয়া
অকল 100 নহয় 1 লাখ অসম ৰাজ্য বিদ্যুৎ পৰিষদৰ কলনিবাসী ৰাইজ আজি আমাৰ আনন্দ উৎসৱ উপলক্ষে কলনিবাসী ৰাইজে আৰু কোনোবাকে অহা নাইও আহিম বুলি ভাবি আছে তেখেতসকলে মোৰ নিম্ৰ অনুৰোধ তেওঁলোকে জলে আহি পেলাই আমাৰ মেজিটো আৰু মেজি ঘৰৰ ওচৰত উপস্থিত হৈ সহায় সহযোগিতা কৰিব বুলি পেলাই মই আন্তৰিক ধন্যবাদ জনাইছোঁ নহয় মই আহি দেখিছোঁ মতা আইসকলে হওক ছোৱালীয়ে হওক লগ লাগি পেলাই ইয়াতে ৰাইজে লগ লগাই নহ'ব সমস্ত উৎসৱৰ বাবে জড়িত হৈ নামটো কৰিছে আৰু দৈ চিৰা খাই লওক কাৰণ এতিয়া কামৰা বন্ধ কৰিব আৰু একেগৰাকী মহিলা খেলিবলৈ যাব অনুগ্ৰহ এতিয়া দৈ চিৰা কাউণ্টাৰলৈ আহক ফটাফট
মাৰা 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 আশীৰ্বাদ আটা শুকান ৰুটি আৰু বন্ধাকবি ভাজি খাব এইবাৰ তৃতীয় পুৰস্কাৰ জ্যোতিৰ্ময় দাসক পুৰস্কাৰটি আগবঢ়াই দিলে পুৰস্কাৰটি আগবঢ়াই দিলে আৰু